ইমিডিয়েট এইবিলাক বানপানী ক্ষতিগ্ৰস্ত হোৱা ৰাইজক কিবা এটা সকাহ দিবৰ কাৰণে মই সেই চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। আৰু গাঁৱৰ হৈ আপুনি কিবা ক'বনে দাদা? গাঁৱৰ মানে এতিয়া আমাৰ দুবাৰ হ'ল এতিয়া এইবাৰ এই বছৰ এই 15 দিনতে আমি ইমান ক'লোঁ মাজতে মহেশ্বৰ ঘৰ আহি গ'লে আমি চব ঠিক কৰি দিম আজি 10 দিনমান আগতে আহি পেলাই খাই গ'ল দি গ'ল আৰু নাই এতিয়া আমাৰ গোটাই ধান চান ঘৰ গোটেই ফিচাৰী চব গুচি গ'ল। ফিচাৰী মাছ এটাও সোমাই যাওঁ ৰাতিপুৱা 6টা বজাৰ পৰা একদম ফিচাৰী পালোঁ তাতো আৰু ঠিক কৰি উপায় নাই। মানে 17 বছৰে তাৰমানে এইখিনিকে দিছে আৰু ৰাইজক বানপানী দিছে আৰু মাথাই ভাষা দিছে আমাৰ খেলা তেওঁলোকে আমাৰ উন্নয়ন একোৱে নহ'ল আমাৰ এই ৰাস্তা নহ'ল এই মাথাউৰি নহ'ল আমি কিমান আজি মহেশ্বৰ বৰুৱা আজি 10 দিনমান আগত আহি কৈছে আমাৰ ৰাইজক আমি